তো হেল্ল' নমস্কাৰ গাইছ মানে আজি এনেই অলপমান ফুৰিবৰ কাৰণে ওলাই আহিছোঁ আপোনালোককো দেখুৱাই দিওঁ ব্লগছটো মানে আজি অলপ বেলেগ হ'ব আৰু এইখন মোৰখন নহয় দেই মোৰখন আছে পাছত আৰু আছে আমাৰ লগৰে তো এইখন বেলেগ এটা আছে আমাৰ লগত তো ব্লগছটো আপোনালোকে মজা পাব চাই থাকক ৰাস্তাটো মানে একদম গোটেই বোকা কিবা হৈ গৈছে একদম ক'ত থকা লাগছে পাহাৰৰ ওপৰত যাই থকা যেন লাগি গৈছে বোলে মানে এটা থাকিলে এনেকুৱা লাগে একদম পুৰা পাহাৰৰ ওপৰত থকা এনেকুৱা লাগি আছে কামাখ্যা পাহাৰৰ ওপৰত তেনেকুৱা লাগে থাকি এনেকুৱা লাগি আছে কামাখ্যা পাহাৰৰ ওপৰত থকা ফিলিংছ ইয়াতে মানে আপোনাৰ এইফালে ইয়াতে পায় আৰু মানে গতিকে যদি আপোনালোক দৰঙত আছে দৰঙততো আমাৰতো পাহাৰ নাইয়ে গতিকে দৰঙত থাকি যদি আপুনি যদি পাহাৰ পৰ্বতত যোৱা ফিলিংছ যদি ল'ব বিচাৰে তেতিয়াহ'লে আহিব পাৰে কাপুৰপুৰী মন্দিৰলৈ যোৱা যিটো ৰাস্তা ডেৰ লিটাৰ আৰু আধা লিটাৰ পুৰি আমি আহি পালোঁ আহি কাপুৰপুৰী ওঠ পাতিছে নেকি ওঠ পাতিছে একদম স্পীড আহিছে যে ঝুলাই ফাটে দিছে আমাৰ মানে গাড়ীখন আহি থাকোঁতে আমি অলপ জোৰত আহিলোঁ যে এওঁৰ মানে উঠেই ফাটি গ'ল আৰে মোৰ গাড়ী বৰ হেভি গাড়ী আৰু মৃদুল দাই মানে একদম নতুন গাড়ী এখন লৈ লৈছে এইখন কিমান লৈছে হে ছুপাৰ স্প্লেণ্ডাৰ টপ মডেল বহুত বাপ BS6ৰ গাড়ী নে কিমান পৰিছে হে 50 মান দিলোঁ আৰু কিবা 100টা সপোন এটা আছিল আজি মানে পৰহি আনিলোঁ আনি পেলাই আজি এতিয়া মন্দিৰত আহিলোঁ এবাৰ বঢ়িয়া লাগছে আৰু গাড়ীখন অনাৰ কাৰণে আমি এপাক মন্দিৰলৈ বুলি ওলাই আহিলোঁ शिव शंकरा विश्वास हमारा शिव शंकरा कैलाश तुम्हारा शिव शंकरा विश्वास हमारा शिव शंकरा कैलाश तुम्हारा এয়া চলি আছে ফটোশ্বুট এই এওঁ মানে নতুন গাড়ী লৈ পেলাই এওঁৰ ফটো এটা পোষ্ট দেখিছেনে নাই বা এওঁ একদম মানে ওৰা তুমিহে লৈছা নেকি ফটো তুলিম সেইখিনিৰ পৰা মাৰি আছোঁ তই বেকা কামত আৰু ইয়াতে আমি বহি থাকোঁতে উপস্থিত হ'লে হিমাংশু এওঁ বঢ়িয়া গান গায় আৰু এয়া দুলহন এওঁ বঢ়িয়া সুন্দৰ কভাৰ ভিডিঅ' বনায় আৰু এওঁ আহিছে এওঁ এখন দোকান আছে মানে হাৰ্ডৱেৰ আৰু চেলুনো নতুনকৈ আৰম্ভ কৰিছে এনেকৈ আহি পাইছে আৰু মৃদুল দাই আমাকতো জানাই একদম নতুন গাড়ী লৈ মৃদুল দাই একদম কিবা হৈ গৈছে চেলিব্ৰিটি হৈ গৈছে এইখন আপোনালোকক দেখুৱাই আছোঁ এখন গাড়ী বম গাড়ী আহি আছে এতিয়া আমাৰ গতিকে সেই গাড়ীখন চাওক এইফালৰ পৰা আহি আছে এইখন মানে গাড়ীখনৰ কাৰণে চলা ৰিক্সা নাই একদম বোকা কি চলা একদম সুন্দৰ গাড়ী এইখন লেবেৰো গতিকে আমিও চলাওঁ লেবেৰোখন এইখন এইবাৰ মই চলাম ধৰি এই লেবেৰোখন চলাওঁ একবাৰ কি কওঁ নাই
মৃদুল এখন ঘূৰাই ভাল লাগিবহে এই নালাগে হে মোক ঘূৰাব লাগে কিয় হে নতুন গাড়ী ঘূৰাই ভাল লাগিবহে ছুপাৰ স্প্লেণ্ডাৰ বাইক এইবিলাক ইমান হেভি নহয়তো কিহৰ হেভি কথা আছে হে অলপ ঘূৰাই দিওঁ হে খাল বাকাতি যাক কিবা হওক সেই উপায় যায় এখন হে খাল বাকাতি যাব এই এইবাৰ হিমাংশু আহিছে তো এতিয়া আচলতে আহি পাই গ'লো হিমাংশুহঁতৰ ঘৰ আৰু শিৱক শিখৰ চিনেমা দেখাব নেকি হে গাইজ বৰ্তমান IPL বুলিয়ে নহয় আচলতে খেলাৰ সময় গতিকে খেলাত আপোনালোকে বিট লগাই আচলতে পইচা কামাব পাৰিব তো তাৰ বাবে ব্যৱহাৰ কৰক আপোনালোকে 1x বিট আৰু 1x বিটত আপোনালোকে বিট লগাই পইচা কামাব পাৰিব আপোনালোকে 1x বিটৰ লিংকটো চাৰ্চ কৰি জানিব পাৰিব যে কোনটো টিমে খেলিব আৰু তাৰ দ্বাৰা আপোনালোকে আচলতে বহুত টকা ইনকাম কৰিব পাৰিব অলপ নহয় ভাই কিমান বহুত এওঁলোকে কামাই আছে নেকি এই কামাই আছে নেকি বাপৰে দেখিছেনে বাৰু এওঁলোকে মানে কামাই আছে আৰু তাৰ বাহিৰে আপোনালোকে চাই থকা এই ভিডিঅ'টো ডেছক্ৰিপশ্যন আৰু মোৰ ফাৰ্ষ্ট পিন কমেণ্টত পাই যাব মোৰ প্ৰম' কোডটো আৰু সেইটো যদি আপোনালোকৰ ভিডিঅ'ত ব্যৱহাৰ কৰে তেতিয়াহ'লে 100 টকা এটা লগে লগে পাই যাব ভাই ডেছক্ৰিপশ্যন চেক কৰ না ডেছক্ৰিপশ্যনত লিংকটো আছে আপোনালোকে চাব পাৰে মই গতিকে বহুত টকা পাই যাব তো আপোনালোকে যাওক পইচা কামাওক কাৰণ খেলাৰ সময়হে বৰ্তমান কি হবে খেলা হবে আৰু এওঁ দেখিছেনে নাই পইচা কামাই এওঁ মানে শুই দিছে একদম মজা লাগিল নে আপোনালোকৰো গতিকে হিমাংশু ডান্সৰ স্কুল আছে নহয় নে নিজে ক্লাছ কৰা নে বেলেগক ক্লাছ কৰা
হা নিজে নহয় নিজে শিকি আছা নে বেলেগক শিকাই আছা নিজে শিকিও আছোঁ বেলেগক শিকাইও আছোঁ তেইছ বা ধুনীয়া আৰু হিমাংশুৰটো এটা ব্লগিং চেনেলো আছে গতিকে আপোনালোকে চাব চেনেলটো লিংকটো ডেছক্ৰিপশ্যনত দিম নে নিদিম দিব ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব হিমাংশুৰো এটা ব্লগিং চেনেল আছে গতিকে আপোনালোকে চাই ল'ব অৱশ্যে আমি যাওঁ আৰু নে কি বাই বাই অঁ এইবিলাক লৈ লওঁ ময়ো মানে ডান্স মাৰিম বুলিয়ে এইবিলাক এটা থৈ লৈছিলোঁ 12:51 হৈ গ'ল আমি যাওঁ তুমি গাড়ীখন অলপ ভালকৈ চলাবাহে নাম্বাৰ প্লেটচোন নাহে তোমাৰ হা লাহে লাহে চলাবা আৰু পুলিচ দেখিলে চবতকৈ আগতে পলাই দিবা আহি আছো মানে আৰু আজি আচলতে এনেকৈয়ে ওলাই আহিলোঁ আপোনালোককো দেখুৱাই দিলোঁ ক'ত কি কৰিলোঁ আৰু পূৰা এতিয়া মানে আমি ফুৰি আছোঁ তো ব্লগছটো মানে বহুত দীঘল হৈ গ'লে গতিকে আজিলৈকে ইমানেই তো পুনৰ আপোনালোকৰ নেক্সট এটা ব্লগিং ভিডিঅ'ত লগ পাম ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু হেমেন্দে এটা নতুনকৈ ফেচবুক একাউণ্ট খুলিছে এইটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কৰি দিব আৰু আজিলৈকে এৰিলোঁ বাই বাই ঘৰত থাকক দেই চব ঘৰত থাকক সুস্থ থাকক মাস্ক লগাওক চেনিটাইজ কৰক আৰু তাৰ বাহিৰে নতুন ব্লগছ ভিডিঅ' আহি আছে কম দিনত